নমস্কাৰ, নুপুৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ব্ৰেডৰ দুটা ৰেচিপি। ইয়াৰ কাৰণে আমাক লাগিব 6-7টামান আলু, বইল আলু, লগতে লাগিব কুটা পিঁয়াজ, কুটা বিলাহী, কুটা বন্ধাকবি। তাৰপিছত আলুকেইটাত অলপমান নিমখ, গোটা জিৰা, পিঁয়াজ, বন্ধাকবি, জিৰা গুড়ি, ধনিয়া গুড়ি। আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব পাৰে যি মছলা দিয়ে। তাৰপিছত ভালদৰে সানি ল'ব লাগে। তাৰপিছত ব্ৰেডৰ 4 কাটি ল'ব লাগে। তাৰপিছত ব্ৰেডখন পানী অলপমানত এনেদৰে তিয়াই পিনে অকণমান চেপি ল'ব লাগে। তাৰপিছত আলুৰ ফিলিংটো ব্ৰেডৰ মাজত ভৰাই ৰোল শ্বেপত বনাব লাগে। এনেদৰে 4টা ব্ৰেডৰ ৰোল বনাই ল'লোঁ। তাৰপিছত গৰম কেৰাহীত দি দিলোঁ। যিহেতু ইয়াৰ ভিতৰত ফিলিংটো বইল আলু আৰু ব্ৰেডৰ, বৰ বেছি সময়ো নালাগে বনাবলৈ। তৎক্ষণাত বনাই আপোনালোকে ল'ৰা ছোৱালীক সন্ধিয়া সময়ত খুৱাব পাৰে। ডাঙৰেও খাব পাৰিব। ডাঙৰে খাব বিচাৰিলে জলকীয়া অলপমান দি ল'ব পাৰিব। যিহেতু এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই। এনেদৰে 4টামান ৰোল বনাই ল'লোঁ। তাৰপৰা এটা এটাকৈ টুকি এয়া হৈ গ'ল প্ৰথম ডিছটো, ব্ৰেড আলু ৰোল। আমি ছেকেণ্ড ৰেচিপিটোলৈ মই বনাব লৈছোঁ ব্ৰেড চেণ্ডউইচ। ইয়াৰ কাৰণে আমাক লাগিব অলপমান কুটা বিলাহী, কুটা পিঁয়াজ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান চাট মছলা। মই ভালদৰে সানি লৈছোঁ। আৰু এতিয়া মই এখন ব্ৰেডৰ মাজত এনেদৰে তিয়ঁহ আৰু বিলাহীৰ ফিলিংখিনি ভৰাই দিছোঁ। আনখনতো ঠিক তেনেদৰে মই দি দিছোঁ। এতিয়া আনখন ব্ৰেড ইয়াৰ ওপৰত দি দিছোঁ। এতিয়া টাৱাখন গৰম হ'বলৈ দি ইয়াত মই ব্যৱহাৰ কৰিছোঁ অনেক ঘি 2 চামুচ। আপোনালোকে ঘিৰ সলনি বাটাৰো দিব পাৰে, নাইবা ৰিফাইন অইলো দিব পাৰে। খুব কম সময়ৰ ভিতৰতে 2টা ৰেচিপি মই বনাই খাইছোঁ, আৰু আপোনালোকেও ট্ৰাই কৰি চাব। ঘৰত থকা সামগ্ৰীৰে বনাই খাব পাৰি। ইয়াত বৰ বিশেষ সামগ্ৰীও প্ৰয়োজন নহয়। ইয়াত এনেদৰে মই ব্ৰেডখন দিছোঁ। তলফালে হোৱা যেন লাগিলে কাৰণে মই এতিয়া অলপ সাৱধানে লুটিয়াই দিছোঁ। আৰু ছাইডত অলপমান আৰু এচামুচমান ঘি ব্যৱহাৰ কৰিছোঁ। হৈ গ'ল আমাৰ ব্ৰেড চেণ্ডউইচ। যিহেতু আপোনালোকে চালে 2টা ৰেচিপি,
যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।